নমস্কাৰ বন্ধুসকল, পৰমন টেকলৈ আকৌ এবাৰ স্বাগতম জনাইছোঁ মোৰ এটা নতুন ভিডিঅ'লৈ। বন্ধুসকল, ফেচবুকে আজি নতুন এটা ফিউচাৰ এটা এড কৰিলে, আপোনালোকে সেইটো নিশ্চয় নাজানে। বন্ধুসকল, মই আজি আপোনালোকৰ কাৰণে সেই যোনটো মানে ফিউচাৰ আছে সেইটো আপোনালোকক ওচৰত মানে শ্বেয়াৰ কৰিব বিচাৰিছোঁ। বন্ধুসকল, আশা কৰিছোঁ এই মানে ফিউচাৰকেইটা আপোনালোকৰ ভাল লাগিব, আপোনালোকে নিজৰ মোবাইলতে ইউজ কৰিব পাৰিব। বন্ধুসকল, প্ৰথম ফিউচাৰ হৈ গ'ল ফেচবুকৰ, দেখাই দিওঁ। আপুনি যেনেকৈ ফেচবুকটো অ'পেন কৰিব, কৰাৰ লগে লগে আপুনি যেতিয়া মানে আজিকালি ধৰক বহুতে পোষ্ট কৰে, আপুনি ইয়াতে ক্লিক কৰিব। চৰি, এইটো মই বেক কৰি দিলোঁ। ইয়াত যে আপুনি টাইপ কৰাৰ লগে লগে এইটো চাওক, আপুনি তলত গুচি যাব। যোৱাৰ পিছত আপুনি চাব পাৰে 360 ফটো। 360 ফটো কেনেকৈ কাম কৰে আপোনাক দেখাই দিওঁ। এইটো চাওক, আপুনি একোই কৰিব নালাগে, এইটো আপুনি হোল্ড কৰিব লাগিব। কৰাৰ পিছত চাওক কেনেকৈ নিব লাগে সি আপোনাক গোটেইটো দেখাই দিব। এইটো চাওক, মই নিয়াটো অলপ ভুল হৈছে, চৰি। সি এতিয়া গোটেইটো দেখাই দিছে, ঠিক আছে। এইটো পূৰা হৈ গ'ল। এতিয়া শ্ল' ডাউন যোনটো দেখালে, এতিয়া মই এনেকৈ দেখাব লাগে। ধৰক আপোনালোকে 360 যোনটো মানে দেখাব পাৰে তেনেকৈ দেখাই দিব। এইটো আকৌ শ্ল' ডাউন কৰিবলৈ কৈছে, মই মাৰাটো ভুল কৰিছোঁ, চৰি। এইটো আকৌ আপোনাক দেখাই দিছোঁ। এতিয়া ওপৰত নিব লাগিব, শ্ল' ডাউন। এইটো আকৌ গোটেইটো দেখাই দিছোঁ আপোনাক। এইটো যিটো 100% হৈ যাব, আপোনালোকে এইটো ঠিক কৰি ল'ব পাৰিব। এইটো আপোনালোকে গোটেইটো দেখাব পাৰিলে এইটো আছে। ইফালে আপুনি নিজৰ মতে বনাই ল'ব পাৰে ফটোটো। কৰাৰ পিছত এইটো চাওক, এইটো আছে শ্ল' ডাউন বুলি কৈছে। এইটো আপুনি এইটো মই কাটিব লাগে। এতিয়া এইটো আপোনাক দেখাই দিছোঁ। এতিয়া ক্লিক কৰি দিলোঁ, হৈ গ'ল। আপুনি এইখিনি ফটো লোৱাৰ পিছত আপুনি ধৰক আপুনি চাব পাৰে 40% হৈছে। এইটো চাওক 50। এতিয়া লোডিং হওঁতে সময় লৈছে। এইটি % হ'ল, 100% হৈ গ'ল। এতিয়া বন্ধুসকল, আপোনালোকে এই ফটোটো আপুনি গোটেইটো চাব পাৰে একেবাৰতে। আপুনি 360 ডিগ্ৰীত আপুনি ঘূৰাব পাৰে। এইটো আপুনি দেখিবই পাৰিছে, এই ফটোটো ওপৰ ফালে তল ফালে যিমানে আছে গোটেইটো আপুনি চাব পাৰে। এইটো আপুনি গোটেইখিনি চাব পাৰে। এতিয়া আপুনি শ্বেয়াৰ কৰিব পাৰে। এইটো বন্ধুসকল, এতিয়া নেক্সট ট্ৰিক হৈ গ'ল। মই এইটো হেৰি নকৰোঁ, কাটি দিলোঁ, ডিছকাৰ্ড পোষ্ট, চৰি। এতিয়া নেক্সট হৈ গ'ল আপোনালোকৰ এইটো। আপুনি 3 ডটত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপুনি একদম তলত গুচি যাব। তলত যোৱাৰ পিছত আপুনি দেখি পাইছে মোবাইল ৰিচাৰ্জ। ইয়াত টাচ কৰি দিব, ৰিচাৰ্জ নাও। ইয়াত আপুনি এবাৰ ক্লিক কৰিব। আপুনি মোবাইল নম্বৰ টাইপ কৰিব, তাৰপিছত অপাৰেটৰ টাইপ কৰিব, যোনটো মানে আপোনাৰ মানে মোবাইল আছে সেইটো আপুনি চিলেক্ট কৰিব। কৰাৰ পিছত আপুনি ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ডৰ পৰা আপুনি ৰিচাৰ্জ কৰিব পাৰিব। এতিয়া নেক্সট ফিউচাৰ হৈ গ'ল বন্ধুসকল। এতিয়া আপোনাৰ এই ফিউচাৰটো ছোৱালী মানুহৰ কাৰণে বহুতে পাৰফেক্ট। ধৰক এইটো ধৰক আপুনি দেখিবই পাৰি আছে, এই এডিট প্ৰফাইলত আপুনি একেবাৰে গৈ পেলাই এইটো দেখাই দিছোঁ, যোনটো মানে ছোৱালী মানুহৰ কাৰণে কথাটো হয়। বন্ধুসকল, আপুনি যোনটো ইয়াত এডিট দেখি পাইছে, আপুনি চাওক এই প্ৰফাইলৰ যোনটো আছে ট্ৰন অন প্ৰফাইল পিকচাৰ কাৰ্ড। আপুনি যদি এইটো ক্লিক কৰে, কৰাৰ পিছত আপুনি ছেভ কৰি দিব লাগিব। এইটো গোটেইটো ছেভ কৰাৰ পিছত আপোনালোকৰ এইটো ছেভ হৈ গ'ল। বন্ধুসকল, আশা কৰিছোঁ এই ভিডিঅ'টো ভাল লাগিল। বন্ধুসকল, আপোনালোকৰ এই স্মাৰ্ট ট্ৰিক্স 3টা কেনেকুৱা লাগিছে? যদি ভাল লাগিছে আপোনালোকে এই ভিডিঅ'টো শ্বেয়াৰ কৰিব, লাইক কৰিব, আৰু পাৰিলে ওচৰত থকা বেল আইকনটো দবাই দিব, আৰু আপোনালোকে পাৰিলে কমেণ্ট কৰিব। বন্ধুসকল, আজি ইমানতে সামৰিলোঁ। বাই, টেক কেয়াৰ। আৰু আকৌ এটা আমি বন্ধুসকল, আপোনালোকে জানে নে নাজানে, কিন্তু মই আপোনালোকৰ কাৰণে এনেকুৱা ডেইলি ইণ্টাৰেষ্টিং ভিডিঅ' ডেইলি লৈ আহোঁ। আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিলে আপোনালোকে একদম যিমানে মানে টেকনিকেল আছে বা ধৰক এপ্লিকেশ্যন ৰিভিউ আছে আপোনালোকৰ ওচৰত মই সদায় শ্বেয়াৰ কৰোঁ। বন্ধুসকল,
আজি ইমানতে সামৰিলোঁ, বাই বাই, টাটা।